Hello friends, welcome to my YouTube channel Entertainment Point 2. মই এতিয়া আজি এইটো ভিডিও মই লকডাউনৰ বিষয়ে কিছু নিয়মবোৰৰ বিষয়ে কম এই ভিডিওটোত আপোনালোকৰ নতুন কিছুমান আপোনাৰ যিটো তৃতীয় পৰ্যায়ৰ লকডাউন তাৰ কাৰণে এই সব যিটো সব জিলাবোৰক ভাগ ভাগ কৰি দিছে মানে ৰেড জোন, অৰেঞ্জ জোন এণ্ড গ্ৰীণ জোন। তো এই গোটেইকেইটা জোনৰ কাৰণে বেলেগ বেলেগ নিয়ম কেন্দ্ৰীয় চৰকাৰে বান্ধি দিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ এই নিয়ম সকলো ৰাজ্য চৰকাৰেও মানে অনুসৰণ কৰিবলৈ তেওঁলোকে কৈছে। গতিকে আমাৰ অসমতো যেহেতু নতুন নতুন নিয়ম কিছুমান দিছে তাৰে বিষয়ে মই কম দুখনমান কি আপোনালোকক কৈ দিম, হয়তো আপোনালোকৰ সুবিধা হ'ব চাগে নিয়মটো এইখিনি। গতিকে মই কৈ আছোঁ, তাৰ আগতে এইখিনি কোৱাৰ আগতে মই এটা অনুৰোধ জনাম মোৰ ভিউৱাৰ্ছসকলক। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই কিবা ভুল পায় বা বোলে ইয়াৰ আৰু অলপ ভাল হ'ব লাগিছিল বা এইখিনি বেয়া হৈছে, গতিকে এনেকুৱা কিছুমান ক'ব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত মোক জনাব পাৰিব। মই নিশ্চয় আপোনালোকৰ যি উপদেশবোৰ সেইবোৰ শুধৰাবৰ কাৰণে চেষ্টা কৰিম। গতিকে কমেণ্টত মোক জনাই মোক উৎসাহ দিব। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। প্ৰথম কথা হ'ল যিটো আপোনাৰ বন্ধ দিছে, দেশজুৰি বন্ধ থাকিব মানে এইটো গোটেই ৰেড জোন অৰেঞ্জ জোন এই বুলি কথা নাই। গোটেই দেশতে আপোনাৰ বিমান, ৰেল, মেট্ৰ', আন্তঃৰাজ্যিক যাতায়াত, স্কুল, কলেজ, হোটেল, ৰেষ্টুৰেণ্ট, চিনেমা হল, শ্বপিং মল, জিম, ছুইমিং পুল, যিটো য'ত সকলো জনসমাৱেশ মানে ধৰক ফাংচন প্ৰগ্ৰেম চগ্ৰেম বিয়া চিয়া এনেকুৱা, তাৰপিছত ধৰ্মীয় সামাজিক ৰাজনৈতিক অনুষ্ঠান এইবোৰ চব মানে বন্ধ থাকিব। আৰু সন্ধিয়া 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈ মানে 144 ধাৰা মানে কাৰফিউ ঘোষণা কৰিছে। আৰু বিশেষকৈ 65 বছৰৰ ওপৰৰ মানে যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তি আৰু 10 বছৰৰ তলৰ শিশু সেইবিলাকক বিশেষকৈ সতৰ্ক হৈ থাকিবলৈ কৈছে, কাৰণ এওঁলোকক মানে সহজতে এফেক্ট কৰে কৰোণা ভাইৰাছটোৱে। এইখিনিয়ে আছিল। বাকী গৰ্ভৱতী মহিলাসকলকো অলপ সাৱধান থাকিব দিছে। এতিয়া আহিল প্ৰথম কথা, মই এতিয়া কওঁ, এতিয়া নেক্সট ক'ম ৰেড জোন, অৰেঞ্জ জোন, গ্ৰীণ জোনত মানে কি কি নিয়ম দিছে। সকলোবিলাক বেলেগ বেলেগ ভাগ কৰি দিছে, মানে গোটেইবিলাকৰ কাৰণে এটাই নিয়ম নহয়। তো মই এইখিনি কৈ আছোঁ আপোনালোকক। এতিয়া ৰেড জোনৰ বিষয়ে প্ৰথমতে কৈ দিওঁ। ৰেড জোনত যিবিলাক আছে আমাৰ অসমত বিশেষ নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ মতে আমাৰ অসমত ৰেড জোন নাই, কিন্তু ৰাজ্য চৰকাৰৰ মতে বঙাইগাঁও, ধুবুৰী এনেকুৱা 2-3খন নে 4খন মানে ৰেড জোন বুলি ঘোষণা কৰিছে। এতিয়া কথা হ'ল কোনটো বা সঁচা হয়, মানে সঁচাটো হয় মানে এইটো ৰাজ্য চৰকাৰে যিটো কৈছে ভাল কাৰণে কৈছে, সেইটো মই ক'ব নাযাওঁ। কিন্তু আৰু সকলোৱে সাৱধানটো সকলোৱে থাকিব লাগিব, ৰেড জোন গ্ৰীণ জোন বুলি কথা নাই। এতিয়া আকৌ মই ৰেড জোনত কি কি নতুন নিয়ম হ'ব। ৰেড জোনত আপোনাৰ ৰিক্সা বা অটো ৰিক্সা, টেক্সি, বাছ, চেলুন এইবোৰ মানে মানুহ বেছি এইটো সকলো বন্ধ থাকিব। খোলা থাকিব আপোনাৰ 4চকীয়া বাহনবোৰ, কিন্তু মাত্ৰ 2জনহে মানুহ থাকিব পাৰিব, তাতকৈ বেছি নোৱাৰে। আৰু যদি ক'ব গ'লে আপোনাৰ বাইক বা মানে 2চকীয়া বাহনবোৰ, তাতে আপুনি 2জন যাব নোৱাৰে, অকল যিজন চলাব তেওঁহে যাব পাৰিব, এইটো দিছে। আৰু বাকী কিবা কিবি দিছে, এইটো যেনে কিছুমান উদ্যোগ বা দৰকাৰী সামগ্ৰী কিছুমান প্ৰস্তুত কৰা উদ্যোগ, ঔষধ, চিকিৎসা সামগ্ৰী বা IT হাৰ্ডৱেৰ প্ৰতিষ্ঠান, এই মৰাপাট উদ্যোগ এইবোৰ চব খোলা থাকিব। লগতে চহৰত থকা সকলো দোকান, ই-কমাৰ্চৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰী, ডেলিভাৰী, এই অনলাইন শ্বপিং ডেলিভাৰী এইবোৰত অনুমতি দিছে। ভাল কথা এইটো, কাৰণ কমিশ্যনত বা অনলাইনত কাম কৰা কিছুমান সকলো ল'ৰাই বেকাৰ হৈ যায়, তেওঁলোকৰ বেছি ইমান দৰমহাও নহয়, কিবা চলি থকা খাই থাকে। গতিকে এইটো অনুমতি দি চৰকাৰে বহুত ভাল কৰিছে। আৰু যিবোৰ ব্যক্তিগত অনুষ্ঠান সেইবিলাকে কেৱল 33% কৰ্মচাৰীহে নিয়োগ কৰিব পাৰিব, তাতকৈ বেছি নোৱাৰে। ভাল ভাল নিয়ম দিছে এইদিনা। আৰু বাকী এতিয়া আপোনাৰ খুলিব তথ্য প্ৰযুক্তি সংলগ্ন ব্যৱসায়, সেৱা, ডাটা আৰু কল চেণ্টাৰ, শীতল পণ্যাগাৰ এইবোৰ খুলিব পাৰিব। চিকিৎসালয়, OPD খোলা থাকিব, এইটো ভাল কথা, চিকিৎসালয়টো দৰকাৰে। তো এইখিনি আছিল আপোনাৰ ৰেড জোনৰ কাৰণে। আৰু এতিয়া গ্ৰীণ জোনৰ কাৰণে হ'ল আপোনাৰ অৰেঞ্জ জোনৰ কাৰণে প্ৰথমখিনি একেই আছে, এজন যাত্ৰী সহ টেক্সি চলিব আৰু যুক্তিযুক্ত কাৰণত আন্তঃজিলা যাতায়াত, 2জন যাত্ৰী সহ 4চকীয়া বাহন
পিলিয়ন ৰাইডাৰ চালকসহ দুচকীয়া বাহনৰ চলাচলত অনুমতি দিছে। এইটোতো মানে বাইকত এতিয়া এজনে যাব পাৰিব বা চাৰিচকীয়া দুজন, ভালে দিছে এইটো। কিন্তু চেলুন, স্পা এইবোৰ বিউটি পাৰ্লাৰ চিটি পাৰ্লাৰ এইবোৰ বন্ধ থাকিব। আৰু যিবোৰ চিজত থকা ঔদ্যোগিক প্ৰতিষ্ঠান, অত্যাৱশ্যকীয় সামগ্ৰী, কেতবোৰ উদ্যোগ, ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, মৰাপাট উদ্যোগ এইবোৰ খোলা থাকিব। সকলো দোকানো খোলা থাকিব, কিন্তু মল আৰু বজাৰ যেনেকৈ কিছুমান সাপ্তাহিক বজাৰ বহে, তো মানুহ বহুত জনসমাগম হৈ যায়, গতিকে সেইবোৰ বন্ধ হৈছে। কিন্তু যি গাঁৱলীয়া দোকানবোৰ যিবোৰ সেইবোৰ দোকান খোলা থাকিব, কথা নাই, সেইবোৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। এতিয়া হ'ল গ্ৰীণ জোনত কি অনুমতি দিছে। গ্ৰীণ জোনত আপোনালোকৰ 50% যাত্ৰীৰে বাছ, সকলো মালবাহী বাহনৰ চলাচল এইবোৰ চৰকাৰে অনুমতি দিছে। আৰু এইটো কমন হৈ আছে, এইটো গোটেইকেইটা জোনতে এজন যাত্ৰীৰ সহ টেক্সি চলিব আৰু যুক্তিযুক্ত কাৰণত চালকসহ দুচকীয়া বাহনৰ চলাচল অনুমতি। আৰু বাকী চেলুন, স্পা এইবোৰতো বন্ধ থাকিব। আৰু এইবোৰ ঔদ্যোগিক প্ৰতিষ্ঠান, অত্যাৱশ্যকীয় সামগ্ৰী এইবোৰ খোলা থাকিব। ঔষধ, চিকিৎসা, মৰাপাট উদ্যোগ এইবোৰ থাকিব। আৰু চহৰত থকা দোকান খোলা থাকিব, কিন্তু মল আৰু বজাৰ এইটো গোটেইকেইটা জোনতে বন্ধ। আৰু ব্যক্তিগত প্ৰতিষ্ঠানত 33% কৰ্মচাৰীৰ দ্বাৰা চলিব পাৰিব। তো ব্যৱসায়, ডাটা, কল চেণ্টাৰ, শীতল পানী এইবোৰটো খোলা থাকিব। এতিয়া কথা হ'ল গোটেইকেইটা জোনত যিহেতু ক'ৰবাত মানে বেছি আছে কৰোণা ভাইৰাছৰ, আৰু কিছুমান জিলাত হয়তো হোৱাই নাই, যেনেকৈ কামৰূপ জিলাত এজনে দুজনে, তো গতিকে মানুহখিনিক সুবিধা হ'ব, কিছুমান ৰেহাই দিছে। আৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান বা কিছুমান সেৱা এতিয়া খোলা দিবও লাগিব, কাৰণ সকলোৱে জানে চৰকাৰে যিহেতু যদি টেক্স নাপায়, তো চৰকাৰে আমাৰ ৰাইজৰ কাৰণে ভাল কামবোৰ কৰিব কেনেকৈ। গতিকে কিছুমান এনেকৈ মিলাই কৰিছে, যি নহওক সকলো ভাল। এতিয়া এইটো বেয়া সময়, সকলোৱে এনেকৈ লগে ভাগে চৰকাৰক সহযোগিতা কৰিব লাগিব, আৰু এই বেয়া সময়টো নিশ্চয় পাৰ হ'ব। এইটো কিবা ধৈৰ্য ৰাখিব লাগিব আমি, আৰু সতৰ্ক হৈ চলিব লাগিব সকলোৱে। যিটো ডিষ্টেঞ্চটো, সেইটো ডিষ্টেঞ্চটো মানি চলিব লাগিব। আৰু পাৰিলে সকলোৱে মাস্ক, চেনিটাইজাৰ এইবিলাক লগত লৈ কিনে ফুৰি যাওক। বাকী এইখিনি আছিলে আজিলৈকে। বাকী আপোনাৰ কিবা বিশেষ জনাব লগা থাকিলে কমেণ্টত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইবটো যি কৰে কৰক, মুঠতে ৰঙৰ পৰা কলা কৰি থৈ দিব। ধন্যবাদ।